আপোনালোকে চাগে ভাবিছে আজি ভিডিঅ'টো আৰম্ভণিতে মই চাহকাপ কিয় হাতত ললো। আজি হৈছে 21 মে আন্তৰ্জাতিক চাহ দিৱস। 2019 চনৰ পৰাই আজিৰ দিনটো অৰ্থাৎ 21 মে দিনটো আন্তৰ্জাতিক চাহ দিৱস হিচাপে সমগ্ৰ বিশ্বই পালন কৰি আহিছে। আন্তৰ্জাতিক চাহ দিৱস উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটেও এক অনুষ্ঠান অনুষ্ঠিত কৰিছে। গতিকে তাত কি হয় আজি সেই সকলোবিলাক আমি ভালকৈ চাওঁ বলক। এটা টুপি দিছে যেটো লিখা আছে ইন্টাৰনেশনাল টি ডে। আজি যেটো 21 মে আজি ইন্টাৰনেশনাল টি ডে হয়। ব্ৰিটিছ চৰকাৰৰ বাণিজ্যিক এজেণ্ট আছিল অসমত। তাৰ আগতে ব্ৰিটিছে চাহ চীনৰ পৰা আমদানি কৰিছিল, চীনৰ পৰা দিছিল, কিন্তু চীন দেশে চাহ যেতিয়া ৰপ্তানি কৰা বন্ধ কৰিলে বা নিদিলে, তেতিয়া পোনপ্ৰথমভাৱে ৰবাৰ্ট ব্ৰুছে অসমতে চিংফৌৰ টিচাৰজনৰ ঘৰত চাহৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছিল। 1823 চনত চিংফৌৰ ৰজা বিৰচামৰ অৱদান ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈছে। তেখেতে ব্ৰিটিছ বণিক ৰবাৰ্ট ব্ৰুছক চাহ গছৰ উপস্থিতিৰ বিষয়ে অৱগত কৰাৰ ফলতে অসমৰ চাহ উদ্যোগে বৰ্তমান অৱস্থাত উপনীত হ'বলৈ সক্ষম হৈছে। এয়া শ্ৰীযুত বিৰচা মুণ্ডাৰ কাৰণে তেখেতে সম্পূৰ্ণ জ্ঞাপন কৰিব অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় আমাৰ স্বাভিমান এখনি খোলা আছে। এখনি চেলেঞ্জ আছে। এখনি প্ৰশস্তি পত্ৰ। আহক এজন জ্যেষ্ঠ হাত চাপৰিৰে মঞ্চলৈ স্বাগতম জনাওক। তেখেতক সম্পূৰ্ণ জ্ঞাপন কৰিব সন্মানীয় উপস্থিতসকলে।
এতিয়া আমাৰ প্ৰগ্ৰেম শেষ হৈছে আৰু এতিয়া প্ৰগ্ৰেম শেষ হোৱাৰ পিছত আমি সকলো ঘৰমুৱা হ'ম বাই বাই